আমি এটা যাব আছো বনভোজস্থলীলৈ বালি ভাত খাবা ক'ত যাম আমি এখনে প্ৰসিদ্ধ ঠাই সুন্দৰ বনভোজস্থলী ভৈৰৱ কুণ্ডলৈ কোন যাম তাত কি হয় সকলো দেখাই আছো বাৰু চাই থাকিব অমৰ চুম ব্লগ সুন্দৰ গাড়ী সুন্দৰ পৰিৱেশত এটা আমাৰ ফণীন্দ্ৰনাথ এইটো সমৰেন্দ্ৰ কলিতা এইটো সমৰেন্দ্ৰ সহৰমিনী ইফালে মোৰ সহৰমি কলিতা মুখখন পিছ দি আছে সমৰেন্দ্ৰৰ মাইনা মোৰ মাইনা এইটো মাজত এইটো ফণীনৰ সহৰমিনী ইফালে বসন্তৰ সহৰমিনী এইটো ফণীনৰ পুতা এইটো বসন্তৰ জীয়া এইটো আমাৰ জীয়া সমৰেন্দ্ৰ জীয়া সৰুটো বাটে আৰু আমাক লৈ যাব সুন্দৰকে আমাৰ এয়া মন্তুকা এই নগেন কামত গেলি দিগদাৰ হ'ব গাটো পিছত হনি নাই কি গাতি আছা তাতে হা বটিয়া বতলা হ হৰি হে এনেদৰে হাঁহি ধেমালিৰ মাজেৰে আমি আহি পালোহি ওদালগুৰি জিলাত অৱস্থিত খুব সুন্দৰ বনভোজস্থলী ভৈৰৱকুণ্ডলৈ আপোনালোকে নিশ্চয় দেখিছে ভৈৰৱকুণ্ড আহি পালোঁ আৰু খুব বহুত মানুহৰ ভিৰ আমি গৈ পোৱালৈকে প্ৰায় 11:30 হৈছিলে আৰু তেতিয়ালৈকে মানুহবোৰ আহিয়ে আছে আৰু ক'ত কেনেকৈ আমি বনভোজ খালোঁ আৰু কেনেদৰে আমি হাঁহি ধেমালিৰ মাজেৰে দিনটো কটালোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু এই সুন্দৰ পৰিৱেশৰ মাজত আমি কেইদিনমান পৰিয়াল আহি একেলগে এটি খানা খাম বুলি যিহেতু আহিছোঁ গতিকে ৰন্ধাই ৰান্ধিছে আৰু যোগাৰ কৰি দিছে আৰু অকণমানি কেইজনীয়ে খেলি আছে এয়া হৈছে হাঁহৰ মাংস আৰু ইফালে মুৰ্গী মাংস উতলি আছে এইবিলাক শুকান ভাজিৰ কাৰণে যোগাৰ হৈ আছে আৰু তাৰপিছত আমি আহিলোঁ মেলালৈ বুলি সুন্দৰভাৱে একেলগে অনুষ্ঠিত কৰিছে মেলা মানে বিভিন্ন ধৰণৰ দোকান আৰু মণিহাৰী তাৰপিছত কমলা আনাৰস ফলমূলবিলাক তেনেকৈ বিক্ৰী কৰিছে আৰু আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিছে বেছিভাগ দোকানী মানে মহিলা মানে মহিলাসকলে কমলাবিলাক আনিছে আনাৰসবিলাক আনিছে মতা মানুহৰ দোকান খুব কমেই দেখিলোঁ যিয়ে নহওক খুব ভাল লাগিলে আমি কিনিলোঁ আটাইকেইজনে কমলা আৰু তাৰপিছত আহি অকণমান এই নদীটোত পানীত নামি কি ঠাণ্ডা পানী মানে ভৰি হাত জিনজিনাই গৈছে আপোনালোকে যিসকলে আহি পাইছে গম পাইছে আৰু এতিয়া ভৰি জবাৰ দি আছোঁ খুব চৰ্দি এই ঠাণ্ডা পানীত নামিয়েই চৰ্দি লাগিছে মাত তাত বহি গৈছে ভিতৰত ভিজি নেকি দেৰিকৈ দিছোঁ আৰু অকণমানি ছোৱালী তাইও নামিব বেছি সময় নামিব দিব নোৱাৰি যিহেতু তেখেতে হেনো গা ধুই নদীটোৰ নাম কি জানানে নহয় কিবা নাজানো গৈ এই নহয় ফালে যোৱা কেনে এয়া দুই বন্ধুৰ জলকেলি সৰুৰে পৰা ভাল বন্ধু দুয়ো আৰু দুয়ো এতিয়া ভৈৰৱকুণ্ডৰ এই নদীখনৰ নামটো বাৰু মই নাজানো আপোনালোকে কোনোবাই জানে নেকি জনাবচোন এয়া দুয়োজনে জলকেলিত ব্যস্ত খুব বেছি ঠাণ্ডা পানীখিনি আপোনালোকে নিশ্চয় গমেই পায় আৰু লগতে খুব চাফা বৰ ভাল লাগিছে আচলতে এইয়া আমাৰ অকণমানি কেইজনী আজিলৈ ইমানতে সামৰিছোঁ নতুন এটি ভিডিঅ'লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই